এই বন্ধুসকল দিনটো আমি সকলোৱে নিজৰ কামত ব্যস্ত হৈ থাকো নহয়নে বাৰু আৰু এই ব্যস্ততাৰ পিছত সন্ধিয়া যেতিয়া হাতত চাহ বা কফিৰ কাপটো তুলি লওঁ তাৰ পিছত যদি এনেকৈ খিৰিকী কাষত বহি অকণমান বাহিৰৰ পৰিৱেশটো এনজয় কৰিবলৈ চাহ বা কফি কাপ খাওঁ সঁচাই বিৰাট ভাল লাগে মই পিছে এনেকুৱা এটা পৰিৱেশৰ মাজত চাহ কাপ বা কফি কাপ খাবলৈ বিৰাট ভাল পাওঁ সেই গতিকে ভাবিলোঁ মই ভাল পোৱা সময়কণ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ আশা কৰোঁ আপোনালোকেও এনজয় কৰিব ধন্যবাদ দেই Cobblestones glisten, the city hums low, a drizzle